বেটা মানে প্ৰেমত পৰিছে। বেটাৰ কথা আজি লগাই দিওঁ ৰ, বাপেকে ইয়াৰ মচলাটো মাককে লগাই দিওঁ। মই নিজেই মাল পতাব পৰা নাই, এই বেটাই চালা পুৰা চকু মুদি মুদি বিচনাত লাভ হিষ্টৰী গান গাইছে। বেটা মানে প্ৰেমত পৰিছে ৰ, ইয়াৰ আজি মই মচলা উলিয়াই আছো। বাপেৰে নাই উঠা, সপোনতে একদম লাভ হিষ্টৰী গান গাই আছে, শুনি লহি আচোন। আহা, আজি তোৰ মচলা মই উলিয়াই আছো হে। কোন ছোৱালী ভাল পাইছে তোৰ হে? তেল ফাটিছে নহয় তোৰ আজি হে? মোক চালা পাত্তা নিদিয়ে বা, আজি তই কেনে যাবি হে? ভকচেল দেখোন, কেতিয়া আহিলি হে? মই দেখোন গমেই নাপাওঁ, টোপনি গৈ আছিলো চাগে, গম নাপাওঁ, সেইটো কাৰণে আহি পালিহি তই ন? এতিয়া আহি পাইছো মই পতককে, এনেই আহিলো তোৰ ওচৰলৈকে খবৰ এটা ল'বলৈ বুলি। আহা, এই বিচনাতে বহিবি আহ। তহঁতৰ কি হৈছে? একো নাই কোৱা, এইটো আহিছে মোৰ ওচৰলৈ খবৰ খাতি ল'বলৈ, কিনো কৰিছ কিনো নাই ক'বলৈ। যা চাহ পানী অকণকে দেগে আৰু। বেটাই চালা এই সপোনতে লাভ হিষ্টৰী গান গাই আছে নহয়, কিবা গান এটা কি বুলি গাইছিলে, ৰ'ব দেই মই গাই দিছো অকণমান। খৰি এইটো গান গাই আছিলে, এইটো গানে গাই আছে, ই ক'ৰবাত প্ৰেমত পৰিছে বেটাই। বেটা কচোন, প্ৰেমত পৰিছ? বয়স কিমান বাৰু সেইটো সুধিছাচোন না, তই যে এতিয়া প্ৰেমত পৰিলি। একো প্ৰেমত চেমত পৰা নাই, এইডালে আহি এনেই মিছাকে কৈ আছে। যা কিবা এটা আহি বনাগে যা খাবলৈকে। এতিয়া মানে মইহে মিছা কথা কোৱা হ'ল ন হে? খুৰী অলপ আগত গান শুনি আছিলে নে? ই গাইছিলে যে। ইমান অকমানি ল'ৰাটোৱে প্ৰেমত পৰিছে, মাৰ আগত এইবিলাক কৰিবলৈ লাজ পোৱা নাই? 12 বছৰ হৈছে সেইটো। বিয়া পতা বয়স হ'ল মোৰ, প্ৰেমত চেমত পৰা নাই। তই সেইবোৰ কথা পাতিব নালাগে, তই এতিয়া যা, আমাৰ কথা চথা পাত। বেটাই সেই ছোৱালীত কুটি সেই বোৱাৰী প্ৰেমতহে পৰিব পাৰে, মই বৰ এটা ঠিক দেখা নাই। বোৱাৰী প্ৰেমত পৰিলে মানে ধুনীয়া ধুনীয়া মানে লাভ হিষ্টৰী গান দিহে পতাবলগীয়া হয়, আৰু ছোৱালীবোৰকতো পতাবলৈ হ'লে মানে বহুত টকা দি পতাবলগীয়া হয়। ই বেটাই চালা বোৱাৰীয়ে পতাইছে, সেইটো কাৰণে ধুনীয়া ধুনীয়া লাভ হিষ্টৰী গান গাইছে। বেটা তই আনিলে মানে ছোৱালীয়ে আনিবি, কিন্তু নহ'লে বোৱাৰী আনিলে তোৰ কথা বেয়া হ'ব, তোক ঘৰৰ পৰা উলিয়াই দিম। হ'ব তই যাচোন ভিতৰলৈ যা, এইবোৰ কথা পাতি থাকিব নালাগে, যা। হ'ব মই গৈছো বাৰু। এই হোৱা পাতিতে যে মোৰ তেজ সোপা হুপিবলৈ আহিলি ৰাতিপুৱাই হে? প্ৰেম মানে তই কি বুজি পাৱ জানো? প্ৰেম মানে এটা শব্দত প্ৰকাশ কৰিবলৈ গ'লে মানে প্ৰেম মানে হ'ল মদ, মদ মানে হ'ল এলকহল, সেইটোৱে হ'ল প্ৰেমৰ সংজ্ঞা। প্ৰেম মানে মদ, মদ মানে এলকহল। আৰু এটা কথা পাহৰিছে, লগত বুটগুটি বা চানাগুটি 5 টকা। এতিয়া গৈ পিনি হেৰিহে হ'লগে হে? প্ৰেম মানে কি এটা শব্দত প্ৰকাশ কৰিলে মানে মদ আৰু বুটগুটি। বুটগুটি 5 টকাটো এইটো ক'ৰ পৰা আহিলে আকৌ? প্ৰেম মানে মদ, মদ মানে বুটগুটি আৰু 5 টকা এলকহল। এইটো আকৌ তই কি কথা কৈছ? নাজানিলে নকবি হে, মোৰ নিচিনা একদম পুৰা গভাইত প্ৰেমীটো আছো, এতিয়া তই মোকে সুধিব পাৰ দেখোন। তই মানে বোৱাৰী প্ৰেমত পৰাটো তই খাটাং ন? ধৈত বকলা, কি কথাখন কৈ থাক তই হে? ভাল কথা এটা নাজানো তই হে? প্ৰেম মানে কি নাজানো? সেই বুটগুটি আৰু 5 টকা,
5 টকীয়া প্ৰেম উলিয়াব আহিছ তই? কি কথাবোৰ কৈছ? 5 টকীয়া প্ৰেম থাকে জানো আজিকালি? হে কচোন তেতিয়াহ'লে প্ৰেম মানে কি, ময়ো জানি লওঁ তোৰ পৰাই। প্ৰেম হ'ল সেই দমকলৰ পানীৰ দৰে। দমকলৰ পানী প্ৰথমে এই বটলত ভৰাই থওঁতে কিমান চফা হৈ থাকে, তাৰ পাছত দেখিবি পাছদিনা পানীখিনি যেনেকৈ ৰঙা পৰি যায়, সেনেকুৱা ধৰণে হ'ল প্ৰেম। প্ৰেম মানে হ'ল দমকলৰ পানী। আচ্ছা, বুজি পালো ন। প্ৰেম মানে হ'ল দমকলৰ পানী মানে আইৰণ। প্ৰেম মানে হ'ল আইৰণ ন। আচ্ছা, তই মোক এই প্ৰেমৰ অৰ্থটো বুজাই দেচোন, কি বুলি কয় এইটো? প্ৰেমৰ অৰ্থ নে কি বুলি কয় সেইটো বুজাই দেচোন মোক। আচ্ছা, প্ৰেমৰ অৰ্থটো তই বুজিব বিচাৰিছ ন? এইটোতো বহুত টাইম লাগিব। মই আচলতে তোক এটা শ্বৰ্ট আইডিয়া দি পিনে তোক বুজাই দিছোঁ প্ৰেমৰ অৰ্থটো কি। ক কি হ'ল? মই ভালদৰে শুনিছোঁ, ক শ্বৰ্ট ফৰ্মতে বুজাই দেচোন, বেছি টাইম নাই মোৰো। প্ৰেমৰ অৰ্থটো হ'ল, ধৰি ল এজনী গৰু গাই। গৰুজনীক ঘাঁহ দিবলৈ টান পায়, কিন্তু গাখীৰ খাই ভাল পায়, কিন্তু গোবৰ লাগে, কিন্তু ঘাঁহ নিদিয়ে। প্ৰেমৰ অৰ্থটোৱে হ'ল গৰু। গৰুৱেহে প্ৰেম কৰে, মানুহে প্ৰেম নকৰে। কাৰণ প্ৰেমৰ অৰ্থটোৱে হ'ল গৰু। যেনেকৈ ধৰক গৰুৰ পৰা গাখীৰ খাওঁ আমি, আৰু গৰু গোবৰ আমি ব্যৱহাৰ কৰোঁ, কিন্তু এই গৰুক দানা দিব আমি ভাল নাপাওঁ। গৰুক দানা দি আমি বেয়া পাওঁ। সেইকাৰণে হ'ল যে প্ৰেম কৰে সিয়ে গৰু। যেনেকৈ তই যেনেকৈ মই মানে মোৰ কথা কৈ দিলি নে তোৰ কথা ক'লি? এতিয়া মই বুজি নাপালোঁ নহয়। মই প্ৰেমৰ শব্দটোৰ কথা বুজি পালোঁ। প্ৰেম মানে গৰু, গৰুৱে প্ৰেম কৰে, গৰুৱে ঘাঁহ খায়, আৰু মানুহেও গোবৰ দিয়ে। বকলা, তই যিটো বুজিলি সেইটোৱে একদম ৰাইট বুজিছ তই। তইতো এইবাৰ পৰীক্ষা দিলে মানে 100ৰ ভিতৰত তই 350 পাই যাবি। টেনচন নলবি, একদম মজা বুজি পাইছ তই। তই বুজি পোৱাত কিন্তু একদম ধুনীয়া, পুৰা মজা বুজি পাওঁ তই। থেংক ইউ ভাই, বৰ ধুনীয়াকৈ বুজাই দিলি। হেণ্ডছেক এটা দি ল। আৰু মই আজিলৈ যাওঁগৈ। মই আকৌ আহিম দেই তোৰ ওচৰত, কিবা কিবি নজনা কথা জানিবলৈ থাকিলে। মই কাইলৈ পৰহিলৈ আকৌ আহিম, আপোনালোকো আহিব। আৰু নেক্সট পাৰ্টটো আমাৰ চাবলৈ নাপাহৰিব। আমি আৰু নেক্সট পাৰ্টটো দি আছোঁ আপোনালোকক। আৰু ছাবস্ক্ৰাইব কৰি যাব আমাৰ চেনেলটো, লাইক কৰি যাব, কমেণ্ট কৰি যাব। আপোনালোককো মই আশীৰ্বাদ কৰিছোঁ, আপোনালোকে মোক যাতে আশীৰ্বাদ কৰে আৰু মোৰ চেনেলটো আগুৱাই যাবৰ কাৰণে। নমস্কাৰ।